মোৰ ছেকেণ্ড ভ্লগ হয় আৰু সেয়াই আৰু আজি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। দেৰি হ'ল, 11:30মান বাজি গ'ল। ৰাতিপুৱাই বহুত জল্দি ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, কিন্তু যিহেতু আজি ঘৰলৈ ঘপককৈ প্লেন হ'ল, আলহী আহিব, এওঁৰ ফ্ৰেণ্ড হয়, সেয়াই আৰু তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। ৰাতিপুৱাৰ পৰা খানা বনোৱাত ব্যস্ত দুইজন, ইটো সিটো কাম আৰু ধেৰ। তাৰপিছত এওঁ এতিয়া বনাই আছে মটন। তাৰপিছত মই গা পা ধুই আহিলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপৰা এতিয়া মই বনামগৈ লোকেল চিকেন। সেয়া আৰু তাৰ আগত ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি লওঁ আৰু আপোনালোকক দেখাই থাকিম সম্পূৰ্ণ দিনটো আমি কেনেদৰে পাৰ কৰোঁ, কি কৰোঁ, আলহীৰ বাবে কি যোগাৰ কৰিছোঁ দেখাই দিম আপোনালোকক। আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাব, আৰু যদি ভাল পায় মোৰ চেনেলটো লাইক কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব। সেয়াই আৰু দেখাই যাম কি কৰোঁ দিনটো, কি আয়োজন কৰিছোঁ, কি বনাইছোঁ, কেনেকৈ বনাইছোঁ। সেয়াই আৰু আশা ৰাখিছোঁ আপোনালোকৰ যে ভাল লাগিব, চাই থাকিব। আৰু এইফালে এয়া যোগাৰ কৰি থোৱা হৈ আছে আৰু বনাব লাগে লোকেল চিকেন, আৰু এইফালে মটন বনি আছে, মানে বনাই আছে আৰু তাৰপৰা মোৰ বাবে এইখিনি যোগাৰ কৰি থোৱা হৈ আছে আৰু বনাব লাগিব। আৰু এয়া আমাৰ জেচি ৰ'দ লৈ আছে, ৰ'দ লৈ শুই আছে পূৰা। কামৰ মাজত মই ভিডিঅ' কৰিবই নহ'ল, আৰু সেইবাবে মই 2খন ফটো এড কৰি দিছোঁ, আৰু লাষ্টত এয়া যাব হৈছে আৰু ইমান টাইমত মই অলপমান ভিডিঅ' কৰিছিলোঁ। চ' মোৰ আগৰ ভিডিঅ'টো যোনে চাইছে, মানে ভ্লগটো যোনে চাইছে, তেওঁলোকক চিনি পাইছেই নিশ্চয়। এয়া হৈছে মোৰ মানে মোৰ হাজবেণ্ডৰ লগৰজনৰ মাক হয়, এয়া ভনীয়ে, এয়া তেওঁৰ ছোৱালীজনী হয়, আৰু ল'ৰাটো তেওঁৰ ৱাইফ। আৰু সেয়া চুৱেটাৰ পিন্ধি আছে যে গ্ৰে কালাৰ, তেওঁ হৈছে হোৱাইট শ্বাৰ্ট লগত, তেওঁ হৈছে দেউতা। আৰু দেউতা আৰু মাৰ এক্সট্ৰা এখন গাড়ীত আহিছে, বেলেগ গাড়ীত আহিছে, আৰু এখনত তেওঁলোক আহিছে, বৌহেঁত আহিছে, মানে মানৱদা বৌ আৰু ভণ্টি আহিছে, আৰু ল'ৰা ছোৱালীহাল আহিছে। যিহেতু একেখন গাড়ীতে অলপ প্ৰব্লেম হয়, সেয়াই আৰু সেইকাৰণে এওঁলোক এতিয়া যাবগৈ লৈছে। বেছি দূৰ নহয়, দুলীয়াজানতে ঘৰ তেওঁলোকৰ, পাবগৈ আৰু অলপ দেৰি পাছত। কলনীৰ পৰা অলপ আগলৈ গৈ ঘৰটো। See you, Elephant. Bye. See you, bye. See you, go there. Go there. See you. I love you. I love you, go there. I love you, go there. I love you. I love you too. Poiba. So guys, আজি কিছুমান পাৰ্চেল আহিছে, সেইকেইটা অপেন কৰিব লাগিছে। যদি আপোনালোককো দেখাওঁ, সৰু বস্তু এনেকৈ ঘৰৰ ডেক'ৰেশ্যনৰ কিছুমান বস্তু অৰ্ডাৰ দিছিলোঁ। ঠিক আছে, মোৰ মনটো ভালকৈ এইটোতো হৈছে এটা ইয়াৰিং চাৰ্ট। বহুতে পিন্ধিছে, দেখিছে চাগে। প্ৰডাক্ট এইটো সেইকাৰণে কি আছে জানো। কিছুমান ফেচ থ'বৰ বাবে ব্যৱহাৰ কৰে। মই কিন্তু ইয়াত এনেকৈ কিবাকিবি ডেক'ৰেশ্যন কৰিম বুলি ভাবিছোঁ, আৰু চাব মই কৰিলে মোৰ দেখাম নিশ্চয়। ভালকৈ আহিছে, বহুত ধুনীয়াকৈ আহিছে, পেকিংটো বহুত ধুনীয়াকৈ কৰা আছে, বহুত ধুনীয়াকৈ আহিছে। আৰু ফ্ৰণ্টৰ ডিজাইনটো বহুত ভাল লাগিছে।
বহুত আছিলে চিম্পল আছিলে মই এইটো ডিজাইন অৰ্ডাৰ কৰিছোঁ যদি আপোনালোকে প্ৰডাক্টকেইটা কিনা হ'লেও ভাল লাগিছে কোনোবা এটা যদি আপোনালোকে কিনিব বিচাৰে মোক কমেণ্ট বক্সত জনাব মই নিশ্চয় সেই লিংকবোৰ দি দিম ভিডিঅ' বনাম তাৰ ওপৰত লিংকবোৰ দি দিম শ্বেয়াৰ কৰি দিম আপোনালোকে তাত গৈ পেলাই নিজে অৰ্ডাৰ কৰি ল'ব পাৰিব এইটো হৈছে লাইট আছে গম পাইছে আৰু এটাই দিছোঁ এইটো তেনেকৈ গাঁঠি মেকআপ খুলিব লাগিব কোনোবাই আপোনালোকে ডেকৰেশ্যন কৰিব পাৰিব তেনেকৈ ইয়াৰ ভিতৰত ভাড়া দি দিম বেটাৰী আছে তো অফ অন কৰিব পাৰে